हेलो गाइज वेलकम टू माय ब्लॉग माने আজি মানে লগৰ লৰাৰ বায়াকৰ বিয়াত যাব আলছো আৰু ইবাগে জিতেন ভাইতে কাম কৰি আছে বাকি ইবাগে দীপ আছে দীপেও মানে বিয়াত যাব আৰু নাকি দিয়া আচ্ছা ঠিক আছে বহুত পত্ৰ দিব পত্ৰতে ঢুঙা খাব লাগে তাতে নোমান জাগাটা হেতুই আৰু শিৱৰাত্ৰিৰ দিনা এটা হেৰি হ'ব দে আলু ভাজা খাব লাগিব তাতে মানে গাইজ শিৱৰাত্ৰি আহিলে আৰু বেছি দিন নাই তো গতিকে আমি এটা মানে প্লেন কৰি আছো তো পুখুৰী পাৰত মানে আলু ভাজাটো খাব তাতে আৰু ইবাগে মই চাইকেল ওলাই ললো আৰু এতিয়া কিশোৰহঁতৰ ঘৰত যাই আছো বাকি লগবিলাক তাতে আছে বিয়াত তো আমাৰ অলপ দেৰি হৈ গ'ল তো গাইজ কিশোৰৰ ঘৰ আহি পালো তো কিশোৰে ওলে আছে তো ইবাগে চাইকেল থৈ দিছো কিবাগে কিশোৰ আৰু ইবাগে কিশোৰৰ ফাইনেল লুক বঢ়িয়া তো নতুন খালি ইঞ্চি মজা লাগছে কিন্তু তো গাইজ খোজ কাঢ়ি আহিয়ে পালো আমি বিয়া 이거 코우가 또 사가야지 사나 오비 에또 다 코우가 에또 다 또 가이 커피 좀 খালি ওতে ভাত খাবা ভাল তো খাবা যাং আৰু গাইজ মানে ইহঁতে মানে আমাকে ৰখি আছিল তো একেলগে আহি গেলো একদম ভাত খোৱা ঠাইত তো এতিয়া ভাতটো খাই লওঁ তো গাইজ লাগে পুৰা বহি গেলো আমি গোটেইকেইটা একদম লোকেল উৎপাত মানে লগৰ লগত নমতাকে খোৱা বিয়া লোকেল উৎপাত মানে এটা হাঁহিত পিছলি যোৱা হিয়া লোকেল উৎপাত মানে আদাটো গৈ তিনিআলিতে দিয়া তাতে চাহত এটা খুহা মাৰি পুৰা মনৰ বিয়া দিলো 5 টকাৰ হিচাপ মিলাই চিটি বাছত ধৰি তো গাইজ ভাত তাত খাই উঠিলো আৰু ইবাগে তামোল দি আছে তামোলটো খাই লওঁ তামোলটো খালে অলপ ভাল লাগিব আৰু ইবাগে বেণ্ড পাৰ্টি বজাই আছে তো বেণ্ড পাৰ্টিও আছে তো মজা লাগিব তো বেণ্ড পাৰ্টি শুনো বহুত দিন বেণ্ড পাৰ্টি শুনাই নাই মানে চব ডিজে হৈ গৈছে একদম চাৰো ভাই ভাত তাত খাই একদম তামোল খাই আহি গেলো ইয়াতে বহি আছো আৰু খানা খাই কেনে লাগিল কওঁ খালো দে আমি গেম খেলাম একদম ফ্ৰী ফায়াৰ আমি একদম ফ্ৰী ফায়াৰ প্লেয়াৰ গোটেইকেইটা একদম তই খেলা না গোটেইকেইটা একদম এইটো একদম প্ৰ প্লেয়াৰ একদম আৰু গাইজ এইফালে একদম মিনাল ভাই একদম প্ৰেজেন্ট দিব গৈ আছে তো আমি মানে প্ৰেজেন্টটো মানে গধূলি দিম তো মানে এতিয়া আনিব লাগিব থমদমাৰ পৰা তো গাইজ খানা খাই একদম পুৰা গোটেইকেইটা আহি গেলো আৰু মানে গধূলি আহিব লাগিব মানে পৰম্পৰা আছে উচুৰকাৰীয়া তো গাইজ খানা খাই একদম পিছতে ঘৰ আহি পালো আৰু ইয়াৰ পৰা যাওঁ মানে চাইকেল লৈ পুৰা ইয়াতে থৈ দিছি একদম বঢ়িয়াকে তো এতিয়া যাব লাগে তো গাইজ বঢ়িয়াকে আহি গেলো পিছৰ পৰা তো আৰু গধূলি যাব লাগিব তো একদম গধূলি লগ পাইছো আপোনালোকক তো গাইজ গধূলি হৈ গ'ল আৰু এতিয়া বিয়াত যাব ওলালো আৰু মানে জোতাযোৰ এড কৰিছোঁ মানে তেতিয়া হাৱাই চেণ্ডেলযোৰ পিন্ধি গৈছিলোঁ তো এতিয়া মানে জোতা পিন্ধিলোঁ আৰু প্ৰেজেণ্টটো মানে কিশোৰ আছে তো তাৰ পৰা লৈ যাম তো কিশোৰো যাব তো বলক তো গাইজ কিশোৰ ঘৰ আহি পালোঁ তো এইবাৰ কিশোৰ আৰু এইবাৰ প্ৰেজেণ্ট কি আনিছে তো গাইজ এই প্ৰেজেণ্টকেইটা মানে কিশোৰ সমধমাৰ পৰা আনিছে কি আছে ময়ো নাজানো কাপ আছে না বাতি আছে কিশোৰ কাপ আছে কাপ আৰু বাতি দুটা কাপ এটা মোৰ একটা তোৰ তো বিয়া আহি পালো ইয়াত এই পঢ় দেখছি ইয়াতে তো গাইজ বিয়া আহি পালো আৰু ইয়াতে চাইকেলখন থওঁ মানে কিশোৰ ভাই থৈ আছে তো বলক আৰু গাইজ এইফালে একদম আহি পোৱাৰ লগে লগে ৰাহুল ভাই খাবৰ কাৰণে মাতি আনিলে ভিতৰলৈ কিবা গাইজ কইনাৰ ভায়া একদম বিজি মানে আজি মানে টাইম দিয়ে পাৰা না আমাক তো গাইজ বঢ়িয়াকে খালো কিশোৰ আছে কিশোৰ কেনে আহিছে ধুনীয়া লাগছে বঢ়িয়া দিনতো বঢ়িয়া আহিছে আৰু এতিয়া বঢ়িয়া মিনা খাইছা তুমি বঢ়িয়া আছে বঢ়িয়া আৰু এই বেণ্ড পাৰ্টিৰ আছে মানে এতিয়া মানুহকেইটা খাব গৈছে নেকি হয়নে
তো গাইজ মিনালে ট্ৰাই কৰি আছে অলপ যা মিনাল শিকা শিকা এটা ফানি যাওঁ লৈছে এটা ফানি যাওঁ তাই তো গাইজ এইফালে একদম মিনাল একদম বেণ্ড পাৰ্টি বজোৱা শিকি আছে আমিও চাই আছোঁ তাৰ বেণ্ড পাৰ্টি বজোৱা তো এতিয়া মানে প্ৰেজেণ্টটো দিব লাগে তো বলক প্ৰেজেণ্টটো দিয়ে বলক তো গাইজ এইফালে একদম কিশোৰ ভাই প্ৰেজেণ্ট দিব গৈছে তো ই দি আহিলে তো এতিয়া মই যাওঁ মানে অলপ লাজ লাগি আছে তো মানে এইবাৰ মোৰ মানে প্ৰথম মানে গাইজ বিয়া চিয়া খাব গ'লে মা দেউতাই দিয়ে তো মই এনেকৈ দিব নাই আৰু বাইদেৱে কি খালোঁ কি নাখালোঁ সুধিলে তো গাইজ এইফালে একদম কইনা ধুনীয়াকৈ নাচি আছে তো আমি চাই আছোঁ তো আৰু মানে দেৰি নকৰোঁ আমি ঘৰত যাওঁ তো আজিৰ ভিডিঅ'টোত এইখিনি আছিল যদি এই ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব